প্ৰেছ ক্লাবৰ বিভিন্ন সংবাদ মাধ্যমৰ সৈতে জড়িত শ্ৰদ্ধাৰ সাংবাদিকসকল, তাৰ লগতে আজি আমাৰ এইখন সংবাদমেলত উপস্থিত হোৱা আমাৰ ধৰ্মীয় সংখ্যালঘু পৰিষদৰ সাধাৰণ সম্পাদক আইনাল হক ডাঙৰীয়া, আমাৰ মাজত উপস্থিত কেন্দ্ৰীয় সমিতিৰ ধনভৰালী আটোৱাৰ ৰহমান ডাঙৰীয়া, চিৰাং জিলা সমিতিৰ সাধাৰণ সম্পাদক আব্দুল সাত্তাৰ ডাঙৰীয়া, আজি আমি বিশেষ এটা উদ্দেশ্য লৈ এখন সংবাদমেলৰ আয়োজন কৰিছোঁ, যেটো হ'ল যোৱা 25 তাৰিখে BTC চৰকাৰ তথা BTC প্ৰশাসনৰ পৰা এখন ইভিকশ্যন প্ৰপ'জাল বিচাৰি বিভিন্ন BTR অঞ্চলৰ বিভিন্ন চাৰ্কেল অফিচাৰসমূহলৈ যেটো লেটাৰ পঠিয়াইছে, যিখন অৰ্ডাৰ পাছ কৰিছে, সেই অৰ্ডাৰৰ ওপৰত ভিত্তি কৰি আমি ক'ব বিচাৰিছোঁ যে যোৱা পৰিষদীয় নিৰ্বাচনৰ আগে বিভিন্ন ৰাজনৈতিক দলসমূহৰ লগতে বিশেষকৈ আজিৰ তাৰিখত শাসনাধিষ্ঠ যি নেকি চৰকাৰ UPP, GSP আৰু BJP মিত্ৰজোঁট চৰকাৰৰ প্ৰতিগৰাকী নেতাই তাৰ মাজত বিশেষকৈ প্ৰমোদ বড়ো ডাঙৰীয়া BTCৰ সন্মানীয় চিফ এখেতে নিৰ্বাচনৰ আগত প্ৰতিটো জাতি জনগোষ্ঠীক BTR অঞ্চলত ভূমিৰ অধিকাৰ দিয়া হ'ব বুলি এখেতে প্ৰতিশ্ৰুতি দিছিলে। জাতি জনগোষ্ঠীক বিশ্বাস আৰু আস্থাত লৈ এটা শান্তিৰ BTR গঠন কৰাৰ কাৰণে এখেতে নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজি আমি হঠাৎ এইখন অৰ্ডাৰ চাই পেলাই আমি আচৰিত হৈছোঁ, যিখন অৰ্ডাৰ ৰেফাৰেন্স আনিছে যে ইভিকশ্যন অফ দ্য ইলিগেল এনক্ৰ'চাৰ ইন ট্ৰাইবেল বেল এণ্ড ব্লক, এয়া প্ৰদ্যুৎ কুমাৰ বৰা ডাঙৰীয়াই গুৱাহাটী হাইকোৰ্টত অনাৰেবল গুৱাহাটী হাইকোৰ্টত 2012 চনত এখন PIL কৰিছিল। এই অৰ্ডাৰটো অকল BTR বুলি নহয়, এয়া গোটেই অসমব্যাপী এটা অৰ্ডাৰ আছিল, গোটেই অসমৰ কাৰণে। আজিৰ তাৰিখত যিহেতু গোটেই অসমৰ কোনো এখন জিলাতেই এয়া কাৰ্যকৰী ৰূপ দিয়াৰ কাৰণে পদক্ষেপ লোৱা নাই, এতিয়ালৈকে কোনো ধৰণৰ কাৰ্যকৰী ৰূপ দিয়া হোৱা নাই, অকল BTR অঞ্চলত কি কাৰণত কি যুক্তিত এয়া হঠাৎ অকল BTR অঞ্চলত কাৰ্যকৰী কৰাৰ কাৰণে ইভিকশ্যন প্ৰপ'জাল বিচাৰি চাৰ্কল অফিচাৰসমূহলৈ যেটো অৰ্ডাৰ পাছ কৰিছে, সেয়ালৈ আমি আচৰিত হৈছোঁ। আমি অতিকে দুৰ্ভাগ্যজনক বুলি কৈছোঁ যে যিজন নেতাই যোৱা নিৰ্বাচনৰ আগে ক'লে যে আমি প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহক বিশ্বাস আৰু আস্থাত লৈ পেলাই কাম কৰিম আৰু প্ৰতিটো জাতি জনগোষ্ঠীৰ মানুহে ভূমিৰ অধিকাৰ পাব, প্ৰয়োজনত নতুন ভূমি আইন আনি পেলাই হ'লেও ভূমিৰ অধিকাৰ দিয়া হ'ব বুলি প্ৰতিশ্ৰুতি দিছিল, কিন্তু আমি আজি দেখিছোঁ যে এখেতৰ কথা আৰু কামৰ মাজত মিল নাই। যদি এই ইভিকশ্যন এখেতে কৰাব বিচাৰে, এনেকুৱা ধৰণৰ প্ৰপ'জাল লৈ পেলাই যদি ইভিকশ্যনৰ পদক্ষেপ লয়, BTR অঞ্চলত এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি হ'ব, ইয়াত আইন শৃংখলাজনিত পৰিৱেশৰ সৃষ্টি হ'ব, কাৰণ যিসমূহ বেল এণ্ড ব্লকত BTR অঞ্চলত বিশেষকৈ মানুহ আছে, সেইসকল BTR বেল এণ্ড ব্লক সৃষ্টি হোৱাৰ আগৰে পৰা কিছুমান মানুহ বেল এণ্ড ব্লকত আছে, আৰু যিসকল মানুহক ইলিগেল বুলি কোৱা হৈছে, অবৈধ বুলি কোৱা হৈছে, আচলতে এইসমূহ মানুহে এটা বুজাপৰাৰ মাজেদি ভূমিসমূহ ক্ৰয় বিক্ৰয়ৰ জৰিয়তে কিছুমানৰ নাম ট্ৰেন্সফাৰ কৰি লোৱা হৈছে। গতিকে এয়া আগন্তুক বিধানসভা নিৰ্বাচনৰ আগে এক আতংকময় পৰিৱেশ ইয়াত সৃষ্টি কৰিব বিচাৰিছে। গতিকে ইয়াক আমি কণ্ডেম কৰিছোঁ, ইয়াক আমি গৰিহণা দিছোঁ, আৰু আমি আজি ইয়াত এইখন সংবাদমেলৰ জৰিয়তে BTCৰ চিফ সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াক আহ্বান জনাব বিচাৰিছোঁ যে এখেতে BTRৰ চিফ হোৱাৰ পূৰ্বে যিখিনি প্ৰতিশ্ৰুতি দিছিল, যিখিনি নিৰ্বাচনী প্ৰতিশ্ৰুতি দিছিল, এখেতৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি এখেতে ৰক্ষা কৰক, অন্যথা ইয়াতে এক বিষম পৰিৱেশৰ মানে সাম্প্ৰদায়িক পৰিৱেশৰ সৃষ্টি হ'ব। ইয়াৰ কাৰণে সম্পূৰ্ণ BTC প্ৰশাসন জগৰীয়া হ'ব লাগিব, আৰু বিশেষকৈ BTR অঞ্চলত যিসকল মানুহ আছে, বিশেষকৈ 2003 চনত যি BTC চুক্তি হৈছিল, সেই BTC চুক্তিটো স্পষ্টভাৱে উল্লেখ আছে যে BTC চুক্তিৰ 2003 চনৰ 10 ফেব্ৰুৱাৰীৰ আগৰ পৰা যিসকল মানুহ BTC অঞ্চলত বসবাস কৰি আছে, প্ৰতিগৰাকী মানুহেই এই BTC অঞ্চলৰ ভূমিৰ অধিকাৰ সম্পূৰ্ণৰূপে পাব। ইয়াত কোনো ধৰণৰ কোনো চিন্তাৰ কাৰণ নাই, এই কথাটো BTC চুক্তিটো উল্লেখ আছে। গতিকে সেইমতে আৰু নিৰ্বাচনী প্ৰমোদ বড়ো ডাঙৰীয়াৰ তথা GSP আৰু BJP দলৰ যি নেকি নিৰ্বাচনী প্ৰতিশ্ৰুতি আছে,
সেইমতে আমি আজি এইখন সংবাদমেলৰ জৰিয়তে RMCৰ তৰফৰ পৰা এটা কথা স্পষ্টভাৱে কৈছোঁ যে যিসকল মানুহ বিটিআৰ অঞ্চলত যি জাতি জনগোষ্ঠীৰে নহওক কিয় যি য'ত যেনেকৈ বসতি কৰি আছে তাতেই অনুৰূপ ধৰণে ভূমিৰ পট্টা ইয়াত সেটেলমেণ্ট কৰাৰ ব্যৱস্থা কৰক, এখেতসকলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি ৰক্ষা কৰক আৰু BTC চুক্তি যিহেতু কথাটো উল্লেখ আছে, গতিকে ইয়াত যাতে কোনো ধৰণৰ মানে উচ্ছেদ কাৰ্য চলোৱা নহয়। যদি এখেতৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পাহৰি BTC চুক্তিকো ভেঙুচালি কৰি যদি ইয়াত উচ্ছেদ অভিযান চলোৱাৰ কাৰ্য আৰম্ভ হাতত লয়, তেতিয়াহ'লে ইয়াত তীব্ৰ প্ৰতিবাদ আমি কৰিম। ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ফালৰ পৰা আমি আন্দোলন কৰি তুলিম আৰু যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'লে ইয়াৰ কাৰণে BTC প্ৰশাসন দায়ী হ'ব। যিসকল মানুহ বেলেন ব্লকত আছে, মই প্ৰথমতে কৈছোঁ যে কিছু মানুহ আছে বেলেন ব্লকটো তেতিয়া সৃষ্টি কৰা হৈছিলে যে 50% জনজাতি বসতি য'ত আছে সেইখন এৰিয়াকে জনজাতি আবেষ্টনী হিচাপে ঘোষণা কৰিছিলে। গতিকে সুদীৰ্ঘ সময় যিহেতু অসমত কোনো ধৰণৰ ভূমিৰ জৰীপ হোৱা নাই, কোনো ধৰণৰ ছাৰ্ভে হোৱা নাই, গতিকে আজিৰ তাৰিখত আৰু ভাৰত স্বাধীন হোৱাৰ আগত 1948 চনত যেতিয়া বেলেন ব্লক গঠন হ'ল, সেই কথা আৰু আজিৰ তাৰিখত যিটো ভৌগোলিক যিটো কিবাটো এইটো নিমিলে। যাৰ কাৰণে আমি কৈছোঁ যে BTC চৰকাৰ যিহেতু নিৰ্বাচনী প্ৰতিশ্ৰুতি আছে, এখেতসকলে ভূমিৰ জৰীপ কৰি যিয়ে য'ত আছে তেনেকৈ মাটিৰ ছেটেলমেণ্টটো কৰক। কাৰণ এইসকল মানুহ এজনো অবৈধ মানুহ নহয়, সকলো মানুহ ভাৰতীয় নাগৰিক। এখেতসকলৰ ভূমিৰ অধিকাৰ দিয়াটো চৰকাৰৰ দায়িত্ব আৰু আমি ভূমিৰ অধিকাৰ পোৱাটো আমাৰ মৌলিক অধিকাৰ। গতিকে আমি বিচাৰিছোঁ যে আমাৰ ভূমিৰ অধিকাৰ আমাক লাগিব। ইয়াৰ কাৰণে এটা পলিটিকেল ডিচিশ্যন এখেতসকলে লওক। যিহেতু বিগত চৰকাৰত 15 বছৰে বা 17 বছৰে আগৰমা মহিলাৰ নেতৃত্বাধীন BTC চৰকাৰ চলিল, তেতিয়া আমি এইটো সমস্যাৰ সন্মুখীন হ'ব লগা নাছিল। তো আজি 1-1.5 মাহ নাযাওঁতেই এনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈ আচলতে প্ৰমোদ বড়ো ডাঙৰীয়াই কি বুজাব বিচাৰিছে সেই লৈ আমি চিন্তিত হৈছোঁ। কাৰণে আমি আজি এইখন সংবাদমেল আয়োজন কৰিছোঁ। আমাৰ এতিয়া সন্দেহ হৈছে যিসকলে এইখন নটিফিকেশ্যন পাছ কৰিছে এখেতসকলে নিশ্চিতভাৱে ৰাজনৈতিক উদ্দেশ্য থাকিব পাৰে। আগন্তুক বিধানসভা নিৰ্বাচন যিহেতু আছে, এখেতসকলে এই নিৰ্বাচনক লক্ষ্য কৰিয়েই এইখন নটিফিকেশ্যন জাৰি কৰি আমাৰ মানুহখিনিক বা অজানিত মানুহখিনিক ভয় ভীতি প্ৰদৰ্শন কৰি ভোট ল'ব বিচাৰিছে। গতিকে ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, কণ্ডেম কৰিছোঁ। আমি বিচাৰিছোঁ এটা ৰাজনৈতিক আলাপ আলোচনাৰ জৰিয়তে এটা পলিটিকেল সলিউশ্যন ইয়াত হ'ব লাগে আৰু প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে যিসকল মানুহ 2003 চনৰ আগৰ পৰা BTC অঞ্চলত বসবাস কৰি আছে এখেতসকলক ভূমিৰ অধিকাৰ দিব লাগে। যিটো নেকি প্ৰমোদ বড়ো ডাঙৰীয়া UPPL দলৰ আৰু GSP দলৰ বা BJP দলৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল। গতিকে এখেতৰ প্ৰতিশ্ৰুতি এখেতসকলে ৰক্ষা কৰক, আৰু যদি নকৰে ইয়াতে আমি আন্দোলন কৰি তুলিম আৰু যিকোনো ধৰণৰ পৰিৱেশ সৃষ্টি হ'লে ইয়াৰ কাৰণে দায়ী BTC চৰকাৰ হ'ব। হাইকোৰ্টৰ অৰ্ডাৰটো আছে গোটেই অসমখনৰ কাৰণে। আজি দেখিছোঁ যে অসমৰ কোনো এখন জিলাতেই ইয়াৰ কাৰ্যকৰী ৰূপ দিয়া হোৱা নাই। কি কাৰণত অকল BTR অঞ্চলক টাৰ্গেট কৰি পেলাই BTR অঞ্চলৰ যিসকল আপোনাৰ চাৰ্কেল অফিচাৰ আছে এখেতসকলৈ মানে অৰ্ডাৰটো জাৰি কৰা হৈছে। ইয়াতে আমি ভাবিছোঁ যে আগন্তুক বিধানসভা নিৰ্বাচনক লৈ ইয়াক ৰাজনৈতিক ষড়যন্ত্ৰ। গতিকে প্ৰমোদ বড়ো ডাঙৰীয়াই ইয়াৰ বিষয়ে এটা কুইক একশ্যন ল'ব লাগে, ষ্টেপ এটা ল'ব লাগে। এনিহাও এই অৰ্ডাৰটো ষ্টে কৰাই প্ৰতিগৰাকী মানুহক যেনেকৈ প্ৰতিশ্ৰুতি দিছিল তেনেকৈ ভূমিৰ অধিকাৰ এখেতসকলে প্ৰদান কৰিব লাগে। আৰু যদি নকৰে ইয়াতে শান্তি সম্প্ৰীতি বিনষ্ট হ'ব। গতিকে শান্তি সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত অতি সোনকালে এইটো ষ্টে কৰি মানুহখিনিক ভূমিৰ অধিকাৰটো দিয়ক। আমি যোৱা আমাৰ 24 তাৰিখে গোসাইগাঁৱত যি নেকি আমাৰ RMCৰ মুখ্য কাৰ্যালয়ত আমাৰ এখন বৰ্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হৈছিল। সেই সভাৰ সিদ্ধান্ত মৰ্মে আৰু আমাৰ সংবিধানত যিহেতু অৰাজনৈতিক জাতীয় সংগঠন হিচাপে আমাৰ উল্লেখ আছেই, এই সংবিধানৰ প্ৰতি সন্মান জনাই আমি কেন্দ্ৰীয় সমিতিৰ কেইবাগৰাকী বিষয়ববীয়াই আমি ইতিমধ্যে পদত্যাগ কৰিছোঁ আৰু এই পদত্যাগ আমাৰ যিটো প্ৰক্ৰিয়া এই আমাৰ জিলা সমিতি আঞ্চলিক সমিতিলৈ এতিয়া পৰ্যায়ক্ৰমে কাৰ্যকৰী হৈ আছে আৰু ইতিমধ্যে সকলোৱে জাতীয় সংগঠনটোৰ স্বাৰ্থত
জাতীয় সংগঠনটোৰ সংবিধানক সন্মান জনাই ৰাজনৈতিক দল BPF হওক, কংগ্ৰেছেই হওক, UDF হওক বা UPP হওক ত্যাগ কৰি RMC-খনক কাম কৰাৰ কাৰণে ইতিমধ্যে স্বতন্ত্ৰ সংগঠন হিচাপে স্বতন্ত্ৰতা বজাই ৰখাৰ স্বাৰ্থত কাম কৰাৰ কাৰণে আগবাঢ়ি আহিছে। আমি ধৰ্মীয় সংখ্যালঘু সমাজৰ কেইবাগৰাকী বিশেষকৈ আমাৰ জ্যেষ্ঠ সাংবাদিক আমাৰ আবু বকৰ ছিদ্দিক ডাঙৰীয়া এখেতেও এটা পৰামৰ্শ আমাক দিছিল যে ধৰ্মীয় সংখ্যালঘু পৰিষদ যিহেতু এটা অৰাজনৈতিক সংগঠন, এটা সময়ত বড়ো আন্দোলনৰ সৈতে জড়িত আছিল, গতিকে এই সংগঠনটোৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত অৰাজনৈতিক চৰিত্ৰটো বজাই ৰখাৰ স্বাৰ্থত ৰাজনীতিমুক্ত কৰিব লাগে বুলি এখেতেও আহ্বান জনাইছিল। তাৰ লগতে আমাৰ ধৰ্মীয় সংখ্যালঘু সমাজৰ বিভিন্ন ইণ্টেলেকচুৱেলসকলে আমাৰ ৱৰ্কাৰ্ছসকলেও বিচাৰিছিল। গতিকে সেই মৰ্মে আমাৰ এই সিদ্ধান্ত লোৱা হৈছে। গতিকে আশা ৰাখিছোঁ আগন্তুক দিনত আমি অৰাজনৈতিক চৰিত্ৰ বজাই ৰাখি আমাৰ জাতীয় স্বাৰ্থত আমি মাত মাতি যাম, প্ৰয়োজনত আমি আন্দোলন কৰি যাম।